নমস্কাৰ সকলোকে তো আজিৰ এই ভিডিঅ'টি ক্লাছ 10ৰ ষ্টুডেণ্টখিনিৰ বাবে তোমালোকৰ যিহেতু এক্সাম আহি পালেহিয়ে মাজত আৰু বেছি দিন নাই তোমালোকে নিশ্চয় ভালকৈ পঢ়া শুনা কৰিছা আৰু তোমালোক সকলোৰে এক্সাম ভাল হওক তাকে আশা কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ আছামিজ গ্ৰামাৰৰ মানে অসমীয়া ব্যাকৰণৰ এটা ইম্পৰ্টেণ্ট টপিক ছন্দ তো ছন্দৰ ওপৰত প্ৰত্যেক বছৰে আমি কুৱেশ্যন আহি থকা দেখা পাওঁ মেবি ছন্দৰ ওপৰত 4 মাৰ্কছ থাকে তো এইটো আমি বাদ দিব নোৱাৰোঁ নিশ্চয় এইটো ভালকৈ আমি চাবই লাগিব সেয়েহে ছন্দৰ ওপৰত মানে তোমালোকৰ কুৱেশ্যনটো এনেকৈ আহে যে তলত দিয়া ছন্দসমূহৰ যিকোনো দুটাৰ সূত্ৰ লিখি উদাহৰণ দিয়া তো তেনেকৈয়ে মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা কালেক্ট কৰি তোমালোকৰ বাবে 12টা তেনেকৈ ছন্দৰ সূত্ৰ লিখি উদাহৰণ দি নোটছটো বনাইছোঁ তোমালোকে ভিডিঅ'টি শেষলৈ ভালকৈ চাবা আৰু তোমালোকে বহীত লিখি ল'বা আৰু যিমান পাৰা সোনকালে মুখস্থ কৰিবা আৰু এনেকুৱা ইম্পৰ্টেণ্ট টপিকসমূহৰ ভিডিঅ' মই এতিয়াৰ পৰা দি থাকিম তো তোমালোকে এই ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু ভিডিঅ'সমূহ যদি চাই ভাল পোৱা তেন্তে প্লিজ লাইক কৰিবা লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'সমূহ চাই কেনে পোৱা জনাবলৈ নাপাহৰিবা তো আজিলৈ ইমানখিনিয়ে আছিল এনেকুৱা টপিকসমূহৰ ওপৰত মই ভিডিঅ' দি থাকিম তো তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা থেংক ইউ Thank you.